আপোনালোকে গম পাইছে বহুত দিনৰ পৰা মানে ভাইৰেল হৈ আছে গাৰভাংগা ৰিজাৰ্ভ ফৰেষ্ট। আমি এতিয়া বৰ্তমান পাইছোঁ লখৰা আৰু এতিয়া আমাৰ লগৰবিলাক এনেকৈ আহি আছে। এখন যাই আছে বাইক হিমালয়ান, ইফালে আছে লুকু এইখন। চুপ এতিয়া আমি এনেকৈ পিছফালে ৰবি আছে মোৰ লগত, ৰবি আৰু মই আমি এতিয়া গৈ আছোঁ গাৰভাংগালৈ গৈ আছোঁ। দেৰিয়ে হ'ল বহুত, ভিতৰত যাব দিয়ে নে নাই গম নাপাওঁ, কিন্তু গৈ আছোঁ কি হয় দেখা যাব। আহক বলক, এই চাইনবৰ্ডখন দেখা পাব আপোনালোকে। আমি এতিয়া লেফ্ট চাইডে যাব লাগিব। ফ্লাইঅভাৰৰ তলৰ পৰা লেফ্ট মাৰি দিলে হৈ গ'ল। মাৰি দিলে হৈ গ'ল। এতিয়া আমি পাই গ'লোঁ গাৰভাংগাৰ ফালে। এইখন লখৰা মানে মাৰ্কেটখন আৰু চাৰিআলি মাৰ্কেট নহয় হয়নে? চাৰিআলি বুলি কয়, চাৰিআলি এইখিনি লখৰা চাৰিআলি হয়। আপোনালোকে ইয়াতে আহিব। আমাৰ আছে হাজবেণ্ড আৰু ৱাইফ মিলি গৈছে পূৰা ক'লা ইফালে হাজবেণ্ড ৱাইফ মিলি গৈছে। আমি আৰু লগৰ দিয়ক আৰু আমি লগৰ এই ল'ৰা নেকি? তই আমি এতিয়া পাইছোঁ গাৰভাংগা ৰিজাৰ্ভ ফৰেষ্ট। দেখা পাইছেনে আপোনালোকে? আজিবা সোমাব দিয়ে নে নাই গম নাপাওঁ। আৰু মানে যোৱা চানডে আমি আহিছিলোঁ, সোমাব দিয়া নাছিলে। এতিয়া আজি বা আমাক সোমাব দিয়ে নে নাই গম পোৱা নাই। আৰু এনেকৈ আহিছোঁ, লিখা আছে গাৰভাংগা ৰিজাৰ্ভ ফৰেষ্ট বুলি। এতিয়া আগত এখন চেক গেট আছে, সেই চেক গেটখনত যাই গম পাম যাব দিয়ে নে নাই। ঠিক আছে গাইছ, আপোনালোকে গম পাই যাব, চাই থাকক যাব দিয়ে নে নাই গম পাম। আজি কপালখন ভাল, যাব দিব। বহুত ভাল লাগিছে মনটো, থেংক ইউ। যাব দি আছে, দেখিছে গাইছ। এয়া চাওক, আহক গাইছ চাওক, এয়া আমি আহিছোঁ গাৰভাংগা ৰিজাৰ্ভ ফৰেষ্টত। এনেকৈ মানে ফৰেষ্টৰ ভিতৰে সোমাই আছোঁ আৰু দেখা পাইছে আপোনালোকে। ইয়াতে মানে কি বুলি কয় চাওক, মানে এখন চেক গেটখন দেখা পাইছে আপোনালোকে। সেইখন পাৰ হৈ মানে আহিব লাগে, আগতে এণ্ট্ৰি কৰিব লাগিছিলে। আজি দেখোন আমাৰ পৰা গাড়ীৰ নাম্বাৰ চাম্বাৰ লোৱা নাই, গাড়ী স্কুটি যিয়ে লৈ আহে আৰু বাইক চাইক যি লৈ আহে এণ্ট্ৰি কৰিব লাগে, কিন্তু আজি লোৱা নাই। আগত চাগে ল'ব আৰু টিকট কাটিব লাগিব চাগে, পাৰ পাৰ্চন 10-20 টকা হ'ব নহয় গম নাপাওঁ আৰু ইমান এটা। আৰু চাওক ইয়াতে দেখা পাইছেনে যে শিৱ মন্দিৰ আছে। মানে এনেকুৱা ফৰেষ্ট এৰিয়াত আহিলে, জংঘলত আহিলে এনেকুৱা মানে শিৱ মন্দিৰ দেখা পাবই আপোনালোকে, ভাল লাগে। আৰু ইয়াতে মানে ভগৱান আছে আৰু গম পাইছে নাই। আৰু আজি আমি ইয়াৰ পৰা ওলাই যোৱা লাগে, ৰাতি হৈ যাব, এন্ধাৰ হৈ যাব, গম পাব। গোটেই ভিডিঅ'টো চাই থাকক, পুৰা ভালকৈ আপোনালোকে গম পাব। এতিয়া অলপমান ইয়াতে ৰখিছোঁ, এই চাওক এই গছবিলাক চাওক কি ধুনীয়া লাগিছে। আৰু এইখিনি মানে অলপমান হেৰি আৰু চৌক টাইপৰ এৰিয়া হয়। ইয়াতে মানুহৰ ঘৰ চৰো আছে, দোকান চোকান আছে। ইয়াৰ পৰা অলপ কেবি লৈ লওঁ আমি। বাকী ইফালে এনেকৈ যাব লাগিব, বহুতখিনি যাব লাগিব, মানে যিমানখিনি আহিলোঁ ইমান যাব লাগিব মানে ৰবি, যিমানখিনি আহিছোঁ ইমান যাব লাগিব। এতিয়ালৈকে আমি কিমান আহিলোঁ, 10-12 মান আহিলোঁ নেকি, 10-12 কিলোমিটাৰমান আহিলোঁ, 13 ক্ৰছ কৰিলোঁ। আৰু তেনেহ'লে কিমান 10 আৰু 7-8 মান আছে নেকি। আমি পাই গ'লোঁ এইখিনি চাওক। এইখিনি জেগাৰ নাম হৈছে জালুক পাহাম বুলি কয়। আৰু এটা কথা মই কৈ দিওঁ, এই ইফালেদি যে আমি আহিছোঁ দেখা পাইছে ফৰেষ্ট এৰিয়াটো, এইখিনিত পূৰা মানে হেৰি হৰ্ণ বজাই আহিব দেই, নহ'লে মানে কি হয় একদম ৰিক্সি হৈ যায় জেগাটো, বহুত ৰিক্সি। মানে গাড়ীবোৰ বহুত বেয়াকৈ আহে, গাড়ী বাইকবিলাক পূৰা হৰ্ণ মাৰি আহিব, ঠিক আছে। ইয়াতে চব পায় আপোনালোকে, ইয়াতে মাল খায়, গাহৰি খায়, চব পাব, ব্লেকত পাব, কিন্তু লোকেল গেলা পাব। এতিয়া আমি এনেকৈ উঠিব লাগিব। পিকনিক স্পটটো আছে এইফালে নাহাৰ পাহাম। কৈছে ৰ'ব কি হৈছে, কি হ'ব আজি? আমি আগৰ পৰা আহোঁতে ৰ'দ নাছিল, বাদ দিয়া, মানুহ নাছিল, ইমান মানুহ আছিল। এইবাৰ চাওক চব মানুহে, এইবাৰ মানুহ চাওক কেনেকুৱা মানুহ। এই মানে ইউটিউবত ভিডিঅ'বিলাক দিলে সেই বেয়া, ইউটিউবত ভিডিঅ' দিলে সেই বেয়া। আপোনালোকে ইউটিউবত এইবিলাক ভিডিঅ' কিয় দিয়ে, ভাইৰেল কিয় কৰে কওকচোন, কওক। ইমান ভাইৰেল হৈছে ন, মানুহ চাওকচোন, চাওক চব ফালে মানুহ, এইটো বেয়া কথা নহয়। অলপ ভিডিঅ' বনাব বাদ দিয়ক, গম পাইছে। কাম ধান্দা হেৰি কৰক, মাথা মাৰক। এনেকৈ পইচা নাপায় ইউটিউবত আপোনালোকে। একদম ভিডিঅ' নিদিয়ে, আপোনালোকে দিব আছে আমাৰ ইয়াক দেখাই দিব। ভিডিঅ' দিলে মানে কি হয় জানে নাই, এইবিলাক মানুহ বহুত আহে, গম পাইছে নাই। তো ইয়াতে মানে লাষ্ট এইখিনি ইয়াতে এণ্ট্ৰি, ইয়াতে পইচা দিব লাগিব। পাৰ বাইক মানে 20 টকাকৈ লয়। এই জোলনা যে আছিল, ইয়াতে আছিল জোলনাখন, দেখিছে জোলনা খেলি আছে। মানে ৰিলছত যিমান ভাল লাগে এনেকুৱা একদম নহয়, লেতেৰা পানী হয়। ইয়াতে যদি আপোনালোকে গা ধুৱে, ইয়াতে যদি আপোনালোকে গা ধুৱে ন, আপোনালোক খুজুতি হ'ব কি ফেচবুক ভাৰ্চেছ ৰিয়েলিটি। আচ্ছা, ইয়াতে মানে যিমান মানে ভাল বুলি দেখাইছিল ইমান একো ভাল নহয়। ৰিলছত চাব আপোনালোকে বহুত ভাল যেন লাগিব, আহব লাগিব। আৰু ধুনীয়া মানুহ দেখিছে নাই, গোটেই বাইক চাওক, এই বাইক গাড়ী জাম লাগি গৈছে, ইয়াতে নাহিব। এতিয়া মই সঁচা কৈছোঁ, কাৰণ চাওক আজি পুলিচে ধৰিব লগা, মোৰ চেনেলটো গ্ৰ' নহ'ব পাৰে। আজিলৈকে মই যিমান জেগা দেখাইছোঁ চবতে ভাল বুলি কৈছিলোঁ। গাৰভাংগাত মই অলৰেডি একবাৰ আহিছিলোঁ, ভিডিঅ' কৰা নাছিলোঁ, তেতিয়া বহুত ভাল আছিলে। এতিয়া মানে যিমান মানুহ আহিছে ন, একদম ঘাটিয়া লাগিছে। কাৰণ য'ত বেছি মানুহ হয় ন, য'ত মানে বেছি গেডাৰিং হয়, তাতে ভাল নালাগে। কাৰণ চাওক ধুনীয়াৰ মানুহ ইফালে, ইফালে চাওক এই বাইক ইয়াতে নাহিব, ইমান গেডাৰিং। কিবা ক'বা নেকি, কি ক'বা? ইয়াতে আহিব লাগে নালাগে কোৱা? ইয়াতে নালাগে, নালাগে, ধুনীয়া মানুহ দেখিছে নাই। যদি আপুনি মানুহ চাই ভাল পায় তেনেহ'লে আহিব। উমটোত যাব আৰু এনজয় কৰক নেকি, উমটোত যাই এনজয় কৰে। ইমান গেডাৰিঙত আহিলে নাই, চাওক ধুনীয়াৰ বাইক, চাওক বাইক গাড়ী চাওক, জুম কৰি দিছে চাওক। এজন মানুহ আহে, এখন গাড়ী লৈ আহে। আৰু আজিকালি গুৱাহাটীৰ মানুহবিলাক কি ফাল্টু হৈছে, এখন গাড়ীতে মানে কি এজন মানুহে এখন গাড়ী লৈ আহে। এটা মানে বহুত পইচা হৈছে না মানুহবিলাক বেলেগৰ, একদম ফকতীয়া লাগিছে। সি ফকতীয়া মানে কি জানে নাই, গাৰভাংগা মানে গাৰ ভাঙি দিছে আমাৰ। ৰবি
গাৰ ভাঙিছে কিন্তু পানী লেতেৰা পানীখিনি চাওক বোকা বোকা পানী চাওক লেতেৰা পানী বোকা পানী চাওক ঐ তুমি জোলনা খেলিবা নাই জোলনা খেলিবা নাখেলা এইবিলাক লৈয়ে অকল লাভেই নহ'ল আচল বস্তুটো নাই আমাৰ আচল বস্তুটো পানী খাৰে বাৰে খাৰে বৰখা এই তোমাৰ লগত খাবা এইটো লগত দিছা তুমি কৰি দিছা তুমি যেনে পাইছা তুমি যেনে পাইছা আপনি এটা বহুত জোশ না বে এটা জোশ না ভাই এই ক্যামেরা হাতে হাইছে বে লগে হাই কে দিছে লগে হাই কে দিছে ভাই হালকা যাবা রে পড়ে যাবা তোমাৰ মুখে চুখে খাইছে কিন্তু বেয়াকে ন এনা ধুনা ধুলাতে अभी पता चला लेतरा पानी हाँ जब आ रहा था तब पता नहीं था লাষ্টত আমি এনেকৈ অলপমান গা চা ধুলোঁ গা পা ধুই কেনে গুচি আহিলোঁ আৰু যিহেতুকে ইমান দূৰত কষ্ট কৰি গৈছিলোঁ সেইকাৰণে ভাবিলোঁ কি অলপমান পানীত নামিয়ে দিওঁ কিন্তু মানে কি বেয়া লগা নাই পানীত নামি ভালে লাগিছে পানীটো অলপ লেতেৰা হ'ব পাৰে মানে পানীটো অলপ নহয় বহুত লেতেৰাই হয় কিন্তু ইমানো বেয়া লগা নাই আৰু চলি গৈছে ইমানখিনি কষ্ট কৰি গৈছোঁ কাৰণে গাটো ধুই দিলোঁ আৰু অকণমান আৰু এই জোলনা খেলি কেনে জোলনাত দেখাত বহুত ইজি যেন লাগে জোলনাখন মানে এনেকুৱা বাঁহৰ এনেকুৱা বনাই দিছে ইয়াতে কিন্তু ৰিক্স হৈছে বহুত মই দুবাৰ খুন্দা খাইছোঁ পেণ্টাকে এনেকৈ মানে বাঁহ এৰি দিয়াৰ লগে লগে আহি ঠামকৈ মোৰ মাথাত লাগিছে এইটো বহুত ৰিক্স হয় আৰু এইটোৱে আছিল ভিডিঅ'টো এনেকৈ এণ্ড কৰি দিছোঁ বাই বাই